আজিৰ বতৰটো বহুত বেছি গৰম তাৰ কাৰণে ৰাতিপুৱাতে উঠি গা পা ধুই ৰেডি হৈ লৈছোঁ কিয়নো আজি আমি ঘৰলৈ উভতিম আৰু ঘৰলৈ উভতাৰ বাটতে আকৌ এঠাইলৈ গ'লোঁ নহয় তাকে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ আৰু আমাৰ শ্বিলং ট্ৰিপৰ ভিডিঅ'সমূহ মই কিন্তু অলৰেডি শ্বেয়াৰ কৰিছোঁ যিসকলে চোৱা নাই আশা থাকিলে চাব বুলি আৰু বাটতে ছায়েন্স মিউজিয়ামটো দেখিলোঁ আৰু ভাবিলোঁ এপাক সোমাই আহোঁগৈ কাৰণ এনেও বহুত দিনৰ পৰা অহা হোৱা নাছিলে ইয়াত মই কেইবাবাৰো আহিছোঁ দেই কিন্তু মোৰ এটা কথাই মনত পৰে মানে আমি যেতিয়া ক্লাছ 10ত আছিলোঁ আমাক স্কুলৰ পৰা ইয়াত আনিছিলে আৰু আমি বহুত মস্তি কৰিছিলোঁ বাৰু যিয়ে নহওক কিন্তু আপোনালোকক মই আগৰ ভিডিঅ'সমূহতো এটা কথা ক'বলৈ পাহৰি আছোঁ আৰু কথাটো হ'ল আমি শ্বিলঙত কোন কোন গৈছিলোঁ মই মোৰ ছিষ্টাৰৰ হাজবেণ্ড আৰু দাদা মানে মোৰ কাজিন আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদি মোৰ ভিডিঅ'সমূহ ভাল লাগে তেন্তে কিন্তু এটাকৈ লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব তেন্তে আজিলৈ আহিছোঁ বাই বাই